অসম গ্ৰামীণ বিকাশ বেংকৰ ATMৰ পিন বনাবলৈ হ'লে আপুনি প্ৰথম এনেকৈ এটা এনভেলপ পাব। ATM এপ্লাই কৰাৰ পিছত বাই পোষ্ট ডাকযোগে পাব। এইখন লৈ আপুনি বেংকত যোগাযোগ কৰিব। তাতে গৈ এই তলৰ পৰ্চনটো আপুনি ফালি বেংকত জমা দিব, য'ত আপোনাৰ ছিগনেচাৰ থাকিব লাগিব। আৰু বেংকত এটা বস্তু কনফাৰ্ম কৰিব যে আপোনাৰ একাউণ্টটো এই মোবাইলৰ লগত সংযোগ হৈ আছে নেকি। তাৰ কাৰণ হৈছে তাতে OTP আহিব যেতিয়া আপুনি ATM পিন বনাবলৈ যাব। ATM পিন বনাবলৈ হ'লে প্ৰথম আপুনি পাঞ্জাৱ নেশ্যনেল বেংকৰ ATMত যাব লাগিব। মই গৈছোঁ পাঞ্জাৱ নেশ্যনেল বেংকৰ ATMত। এতিয়া মোৰ কাৰ্ডটো ইনচাৰ্ট কৰিলোঁ, ইংলিছটো ছিলেক্ট কৰিলোঁ। ইংলিছ ছিলেক্ট কৰাৰ পিছত জেনেৰেট পিন বুলি এটা অপশ্যন লেফ্ট ছাইডত আপোনালোকে দেখা পাইছে, সেইটো আপুনি ছিলেক্ট কৰিব। এনেকৈ মই টিপি দিলোঁ। তাৰপিছত OTP জেনেৰেশ্যন অপশ্যনটো বটনটো টিপি দিয়াৰ পিছত আপোনাৰ মোবাইলত 6 ডিজিট এটা OTP যাব। আপুনি ATM কাৰ্ডটা উলিয়াই ল'ব। তাৰপিছত আপুনি আকৌ ATM কাৰ্ডটো ইনচাৰ্ট কৰিব। ইনচাৰ্ট কৰাৰ পিছত আপুনি এটা ইংলিছ বুলি ছিলেক্ট কৰিব লাগিব। ইংলিছ ছিলেক্ট কৰাৰ পিছত জেনেৰেট পিন আকৌ ছিলেক্ট কৰিব। তাৰপিছত OTP ভেলিডিটি বুলি অপশ্যনটো ছিলেক্ট কৰিব, য'ত আপুনি 6 ডিজিট OTPটো ভৰাই দিব। এইটো মই ভৰাই দিলোঁ। তাৰপিছতে আপোনাৰ এটা মেছেজ আহিব এনেকুৱা। লাষ্টত আপুনি পিন চেঞ্জ বুলি অপশ্যন এটা পাব, য'ত আপোনাৰ নতুন আপুনি যিটো পিন দিব বিচাৰিছে 4টা ডিজিটৰ ভৰাই দিব। আকৌ এবাৰ কনফাৰ্ম কৰি দিব, 4টা ডিজিট আকৌ এবাৰ ভৰাই দিব। এতিয়া আপোনাৰ ইয়ৰ ট্ৰানজেকশ্যন ইজ আণ্ডাৰ প্ৰচেছ এণ্ড প্লিজ ৱেইট বুলি এটা অপশ্যন মেছেজ আহিছে। আপোনাৰ পিন চেঞ্জ হৈ গ'ল, পিন চেঞ্জ ছাকচেছফুলি বুলি আহিলে।